সকলোৱে আনিছো মাল মাল কি মাল মানে আৰে ইয়াত কোন আছে গম পাইছে না নাই কোন আমাৰ তেজপুৰ টাইটেন্স অসম প্ৰিমিয়াৰ লীগ হ'ব প্লেয়াৰ সকল ইয়াতে আছে আমি কি কৰিম আৰে বাবা পইচা পাম পইচা পইচা যদি কেনেবাকে সিহঁতৰ টিমটোত সোমাই দিব পাৰিলো এদিনত এককে পাম 1000 কয় ইনছে মিলিয়ে অকণমান দুৰ্ভিক্ষৰ পৰা বাহিৰলৈ ওলাও 1 লাখ এদিনত মাত্ৰ টিমটোত কেনেকে সোমাই দিব পাৰি হয়তো মাথা মাৰক আহক হেৰি মই আমি মানে খেলিব আহিছো ইয়াত আছো মানে তেজপুৰ টাইটেন্স টিমৰ আসাম প্ৰিমিয়াৰ লীগ হয় चलो चलो लेट्स गो या वी आर रेडी रेडी कैप्टन कौन है ये लोग पता नहीं सर कौन है अपना लोग মানে আমার জার্সি পিনি আছে যে আপোনালোকে খেতু না মারবে মানে স্যার আমি তেজপুৰ টাইটেন্সৰ ফ্যান হয় হাই আপোনালোকেতো খেলখন জিকিবৰ কাৰণে খেলিব ন আমাকো মানে আপোনালোকৰ টিমটো লৈ লওক নিজৰ বুলি মই মানে কৈছো এখেতে যেতিয়া বেটিং কৰি থাকিব 6-4 নেমাৰিলে আপোনালোক জিকি যাব কেনেকে মানে তেখেত ক্ৰিজত থাকিলে যেতিয়া বাউন্সাৰ মাৰিব সব বাউন্সাৰটো নো বল হ'ব क्या ফ্ৰী बोल হিট रहा হৈ है? যাব बोल रहा है বিনা यार, কষ্টত देखिए। জিকি যাব আপুনি नहीं 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 I'm সোমাই sorry দিওঁ নে প্লিজ 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 না লৈ লওক আমাক লৈ লওক আমাৰ খেলিবলৈ মন আছে এনেকে নহয় দাদা এনেকে নহয় নহয় চিকিউৰিটি লৈ যাকচোন অলপ লৈ যাওক না 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 আমাৰ প্লিজ না, আমি ভাল খেলো। এটা চান্স দিয়ক अरे कहाँ कहाँ से लोग आ जाते हैं चलो लेट हो रहा है चलो चलो আহিব দেই আপোনালোক অসমত প্ৰথমবাৰৰ কাৰণে হৈ আছে অসম প্ৰিমিয়াৰ লীগ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত 1 আগষ্টত ৰাতি 7টা বজাত আমাৰ মেচ আছে আহিব আৰু ছাপোৰ্ট কৰিব তেজপুৰ টাইটেন্সক আমি তেজপুৰ টাইটেন্সৰ ফ্যান হয় আপোনালোক বাৰু কোনটো টিমৰ ফ্যান আহক বৰ্ষাপাৰালে 1 তাৰিখৰ পৰা 3 তাৰিখলৈকে আসাম প্ৰিমিয়াৰ লীগ অসভ্যালে এটা সীমা থাকে কেইটা এটা সীমা থাকে মই চাৰিটা শুনিলো ফটোমি নকৰিবি অ তই দোকানখনত যে 10 টকা এটা বস্তু লৈ পেলাই দৌৰ মাৰিলি যে কিয় আকৌ বোলে 10 টকাতে আপুনি 200-300 ল'ৰা ছোৱালীক খুৱাই সেয়া হাই ছেকেণ্ডেৰীত পঢ়ি থকা দিনৰ কথা আছিলে এতিয়া তই 10 টকাটো অকলে খালি নাই বাকী মুখাই কি খাব মানে এই 10 টকাতে আপুনি বাকী 200-300 টকো খোৱালেহেঁতেন খোৱালোহেঁতেন হৈ যাব চা হৈ যাব কলে যাওঁ ইমান কথা শুনাৰ পিছত এইবিলাক বস্তু পেটত নাথাকে চব উলিয়াই দিম এতিয়া সুমুৱাই থ গুড মৰ্নিং গুড মৰ্নিং কি লিখিছ কিবা কাগজ এখন লিখি আছো কাগজ তাকে কি লিখিছ সেইটো সুধিছো এই কামৰ কাগজ এখন লিখি আছো ভা বাকলি কি মই কামৰ কথা একো বুজিয়ে নাপাওঁ নেকি মুখ খুলি ক'ব নাজানো ভালকে গোটেইটো খুৰাৰ ভাজে ললি আৰু বাৰু 2 এদিনতে খাকিলে আহি আছো তেতিয়া চাম এডাল লেভেল এক থাকিলে কোনে আনিব বা 10 টকাটা গ'ল আৰু ইমান ধৰফাই আছে নে পইচাৰ ডাঙৰ কথা নহয় তই যদি মোক ধুনীয়াকে খুজিলিহেঁতেন চা 10 টকা নালাগে 100 টকা নালাগে 1000 টকা দি দিলোহেঁতেন মই তোক 1000 টকা দিলেহেঁতেন নে ৰুমতে ভাবি আহিছো মই কি কয় পেগেনা খালো খালি পইচা এটা দিয়ক নাপাওঁ এতিয়া মই বোলো ডাইৰেক্ট আহিম মোহনৰ 1000 টকা এটা দিম হৈ গ'ল এতিয়া পাৰিলে দিয়ক চা তৰিকাটো বেয়া হ'ল নহয় বুজি পালি তোক গ'ল আৰু এই চাল্লা স্যার এখন দে ওরা সরি স্যার বস্তু এটা ভালকৈ দিব নোৱাৰা মই স্যার ভালকে দিছিলো মই মানে বেয়াকৈ লৈছো নহয় আপোনাৰ কথা কোৱা নাই ফেনখনৰ কাৰণে উৰি গ'ল নেকি
ছাৰ এই কমল ছাৰ বিউটিক মাতিছো বুলি ক'বাচোন হ'ব ছাৰ ছাৰ উম, বিউটি বাইদেউক বোলে খাকি লৈ আনিব অ মোকো কৈ আছে অথনি 2 এদিনতে বোলে খাকিলে আহিব যোৱা মাতি দিয়া বিউটিক হ'ব ছাৰ সঁচাই যদি খাকিলে আহে মোৰ ফটা লেভেল চাব আৰু তেখেতৰ ওচৰত মোৰ পৰা পইচা খাও হা নিজে চলিবলৈ পইচা নাই তোক 1000 টকা দিম মই কাইন থাক ভাব ভাবি বদমাইছ ও এডাল মানে বেঙেনাহে আছিল ভালে হৈছে আগতে 10 টকা খাই আদৰি হৈ আছে ছাৰ কওক কি কথা আছিল তোমাক বোলে মই কৈছো তোমাক অতি সোনকালে মই খাকি লৈ আনিম কেলে আপুনি গেটত উঠোতে মিচিকে হাঁহি মাৰি দিছিলে যে অ আপুনি মিচিকে হাঁহি মাৰি দিওঁতে অৰ্ডাৰ দিয়া বুলি ভাবি ল'লে তোৰ কি হ'ল তই কিয় মাজতে মাতটো মাতিলি হা ফোন আহিছে ৰ'ব থুনু কোৱা পালাহি ঠিক আছে তুমি খাই লোৱা হ'ব কোন থুনুনো আহিলে গম পাবা সদ্যহতে আমি এতিয়া বেলেগ কথা লৈ আহোঁ দিয়া বহা অ বাইদেউ গাড়ী ভাড়া এটা লগাই দিয়ক আৰু মোক ভাতটো অকণমান সৰহকৈ দিব মই এটা ইনফৰমেশ্যন পাইছো কি ছাৰ বাইলাইন দহৰ এটা ঘৰত ড্ৰাগছৰ ঘাটি আছে অ হা এই ঘৰটোত সিহঁতে নিৰ্দিষ্ট এটা সময়ত আহি উপস্থিত হয়হি তোমালোক দুয়োজনে আজি গৈ এই জেগাখিনি অলপ অবজাৰ্ভ কৰিবা মই আকৌ ট্ৰেফিক ব্ৰাঞ্চৰ মানুহে যাম জানো একো নহয় যাবা হ'ব ছাৰ হেৰি নহয় যদি জেগাতে গৈ পাওঁগে থুকুচিবতো পাৰিম ছাৰ ময়ো গোটাটো লৈ লওঁ নে কিবা নালাগে দিয়ক যোৱা ছাৰ আহক ছাৰে গালি পাৰিলে হয়নে ওরে স্যারে মুখ দিয়ে মোরে রেজিস্ট্রেশন লেটার লেখাবো দিয়ে ছাৰৰ ৰেজিগনেশ্যন দূর বেটি আমার ও তই কি কাৰণে সেই মাজত বহিলিহি এফালে তুমি আছা যে এফালেও তো জায়গা আছিলে অ চাওঁ আৰু হ'ল কিয় কথা এটা পাতিব শান্তি নিদিও যে আমাক এইবাৰ ইয়াত বহি লৈছ দেচোন যা 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 নাই ওবাচোন কিবা কথা পাতি আছে যাচোন যাচোন যা বেয়া ব্যৱহাৰ নকৰিবা আৰু গোটেই গা বিষাই আছে কি তোৰ গা বিষাইছে এই মানে গোটেই ভৰি বিষাই আছে ভৰিত বিষাইছে আৰে তই আমি থাকাত কিয় চিন্তা কৰিছ চাবি দে ভৰি বিষালে যে একদম মানে এইটো মানে কৈছো নহয় বহুত ভাল তই যদি ষ্ট্ৰেচিং কৰিব জান লাইফত তোৰ একো বেমাৰেই নহয় ভৰি দুখন চিধা কৰি লবি হাত দুখন ওপৰৰ পৰা নি অ ছাৰ নাই 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 দেখা ভৰিকেইটা কেনেকৈ নালাগে অ এতিয়া মোহন ৰচনা তই টানিবলৈ পাৰিবি নে নোৱাৰ দাদা এনেকে চলাব লাগিব কি এনেকে চলাব লাগিব মই চলাও তই বহ পাছফালে নাম চলাব নাজানে ৰিক্সা চলাবলৈ আহিছিলে বহ নাম হেৰি ক'ত যোৱা এই বৈ 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 দেৰি হৈছে ক'ত যোৱা হে নকলে দেখোন এনেহে কৈছিলো লগত যাম বুলি চাওক চাওক গোটেইটো ওচৰা এই আমাৰ লুটুকন কলৈ গৈছো লুটুকন কলৈ গৈছে কৈছে এই ভাগ্যদুষ্টিৰ লগত গৈছে বাইলুং কলৈ গৈছে আমাৰ লুটুকন চাৰ লগত গৈছে এই নহয় দুইটা যে একেলগে গৈছে কলৈ গৈছে বাহিৰলৈ গৈছে চাগে কি কামত গৈছে বাৰু
কি কামত যাব পাৰে বাৰু কি কামত যাব পাৰে কওকচোন কি কামত যাব পাৰে মই কেনেকে জানিম মই কেনেকৈ জানিম আপুনি যদি নাজানে তাই মই কেনেকৈ জানিম সেইটো হয় বাৰু কোনটো হয়নে ন তই যে নাজান মই কোনটো নাজানো সেইটো ক'লৈ গৈছে আপুনি মোক কিয় সুধিছে তই জানো বুলি সুধিছো মই কেনেকৈ জানিম আপুনি যদি নাজানে মই সেইটো কেনেকৈ জানিম কি উল্টা পাল্টা কথা কৈছে এই মোক কামুৰি দিলে নেকি বাৰু হেই নাই নোৱাৰে ৰখা নাম 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 এই নাম 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 চাওঁ বাইদেউ নাই নাই আপোনালোকৰ ভুল হৈছে নাই নাই এইটো মোৰ বেগটো মোৰ নাই আপোনাৰ ভুল হৈছে কথাটো বেগটো মোৰ বল না চিধা বল বৈ না বৰ দেৰি হৈছে ৰে বাইদেউ মোৰ কথাটো শুনকচোন আপুনি আৰে বাইদেউ বৈ একদম চিধা চিধি কথা গ'ল গতি দেখিছনে নাই হেৰ অকণ স্পীডত চলাচোন অ বাকলি টাইমৰো কথা আছে নহয় বৈ টানিবই পৰা নাই যেন পাইছো মইতো টাইমতে আহিছিলো বাইদেউ খোজকাঢ়ি যোৱা হলে আগত পালোগেহেঁতেন উঠি উঠি জোৰ দে হেৰ বোপা অকণ স্পীডত মাৰচোন পেডালডাল আপোনালোক দুইজনে ট্ৰিপল এক্স চাইজৰ নহয় জানো কেনেকৈ টানিম কিহৰ চাইজত ধৰি কথা কৈছে নিজে টানিব পৰা নাই ভৰিত শক্তি নাই চাইজত ধৰি কথা কবলৈ উঠি উঠি মা বৈ অকণ ইফালে যাওকচোন ইফালে যাওক তৌ ঠেলা ঠেলি কৰি থাকিবি একদম ওলাই গলেহে হ'ব মই বৈ ৰে বৈ নচলা কেলে স্পীডত তোৰ ৰিক্সা কোনে নিব আৰু নি কৰিব কি নহয় বাইদেউ নিছে এই কোনে নিছে চিনি নাপাওঁ অ তাৰ মানে এতিয়া চিনি নোপোৱা মানুহে তোৰ ৰিক্সা লৈ গৈছে যা যাচোন যা 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 যা, যা। নাই ছাৰ ৱা দেখিছা তাৰ কাৰবাৰ এই ইম্পৰ্টেণ্ট কথা এটা পাতি আছো যাচোন যা নাথ ছাৰ ইহঁতক আজি ধৰিব লাগিব বুজিছা ছাৰ কোৱাচোন মোৰ ৰিক্সাখন থানা আগৰ পৰা মানুহ এজনে লৈ গুচি গ'ল তুমি ৰিক্সা থানা আকৌ ৰাখিব নালাগে চাইডো ৰাখিব লাগে চাইডৰ পৰা লৈ গুচি গ'লহেঁতেন মানে ছাৰ এই এয়াহে চা ছাৰ ছাৰ মোৰ ৰিক্সাখনৰ মানুহ এজনে বহি আহিছিলে তেখেতে ৰিক্সাখন চলাই মোক বহালে তাৰপিছত ৰিক্সাখন লৈ গুচি গ'লগে তইনো মানুহটোক চলাবলৈ দিছিলি কেলে কেনেকে নিব পালে মানুহটোৱে মানে ছাৰ আপোনালোকৰ চাহ বাইদেউ গৈ বহিলে তাত তেখেতে লৈ গুচি গ'লগে আমাৰ পুলিচ যেতিয়া চোৱাৰ লগত মিলিলে এখন ৰিক্সা পালে আছে ছাৰ প্লিজ মোৰ ৰিক্সাখন উলিয়াই দিয়ক তই চিন্তা কৰিব নালাগে তেওঁলোক ইয়ালৈকে আহিব যদি নাহে ছাৰ তেতিয়াহ'লে তোমাৰ ৰিক্সা ঐ এই ৰচোন কিমান বাইদেউ নাই নাই নালাগে দিয়ক আপোনালোকে যাওক নালাগে ৰখি থাক তেনেহ'লে ছাৰ এতিয়া লোকেশ্যন মতেতো এইটোৱে হয় বৈচোন ধৰিম আজি এইকেইটক আহ আৰ্মছ নাই দেখোন এইখন দেখিছনে এইখনেই কাফি আহ টানিছাচোন টানিছা এই মজা পুলিচ পলা 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 পুলিচ
আৰে তই আমাৰ লগত ৰিক্সা চলাই অহা নাছিলি জানো আহিছিলো ড্ৰেছো ক'ত পালি মই আজি আপোনালোকৰ থানালৈ জইন কৰিবলৈ আহিছো মই কনিষ্টবল ধুনু কলিতা এ বাকলি মজা ৱেলকাম টু আমাৰ থানা